কোনোবা এজন ব্যক্তিক কষ্ট দিয়াটো সিমানেই সহজ যিমান নেকি সাগৰত শিলগুটি দলিওৱাটো আৰু কাৰোবাৰ কষ্ট নাইকিয়া কৰাটো সিমানেই টান যিমান নেকি সেই দলিয়াই দিয়া শিলগুটিটো বিচাৰি উলিওৱাটো বন্ধুসকল বেলেগক দুখ দিয়াটো বহুত সহজ কথা কিন্তু দুখ নাইকিয়া কৰাটো বহুত টান কাম দুখৰ বিষয়ে কেৱল সেইজন লোকেহে জানে যিজনে ইয়াক সহ্য কৰি আছে বেলেগে ইয়াৰ বিষয়ে একো গমেই নাপায় সেইকাৰণে কেতিয়াও কাৰোৱেই অন্তৰখন নাভাঙিবা কাকোৱেই দুখ নিদিবা কাৰণ একো ভৰসা নাই কাইলৈ কি জানি তুমিও দুখৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিন্তু এটা কথা সদায় মনত ৰাখিবা বন্ধুসকল যে বেলেগৰ দুখত তুমি কেতিয়াও লগ নেৰিবা তেওঁৰ জীৱনটো ইমানো বেয়া নহয় যিমান নেকি আমি ইয়াৰ বিষয়ে বেয়াকৈ ভাবিবলৈ ধৰো মনেৰে চাফা হোৱাটো বহুত জৰুৰী কাৰণ কোনোবাই কথা দিও আমাৰ লগত নাথাকে আৰু কোনোবাই আকৌ একো কথা নিদিয়াকৈয়ে আমাৰ লগত গোটেই জীৱনটো থাকি যায় যাৰ মনটো চাফা তেওঁ আমাক কোনো কথা দিয়াৰ বা প্ৰমিছ কৰাৰ একো প্ৰয়োজন নাই তেওঁ বিনা স্বাৰ্থত আমাৰ লগত গোটেই জীৱনটো থাকিব কিন্তু যিজনৰ মনটো লেতেৰা তেওঁ লাগিলে লাখ লাখ প্ৰমিছ কৰক কিন্তু এদিন আমাৰ লগত বিশ্বাসঘাত কৰি তেওঁ গুচিয়ে যাব বন্ধুসকল চকুৰ পৰা যদি চকু পানী ববলৈ ধৰে তেন্তে পাৰিলে তুমি নিজেই মচি ল'বা কাৰণ যদিহে আনে মচিবলগীয়া হয় তেন্তে তাতো তেওঁ তোমাৰ লগত কিবা চুক্তি কৰিব তাতো তেওঁৰ স্বাৰ্থ জড়িত হৈ থাকিব কেৱল মাথোন অনুমান কৰিয়েই কেতিয়াও কাৰো বিষয়ে একো কমেণ্ট নকৰিব কাৰণ স্থিৰ হৈ থকা নদী প্ৰায় বেছিকৈ দ হোৱা দেখা যায় বেছি সুখত আৰু বেছি দুখত সদায় এই দুটা কথা মনত ৰাখিবা যে বেছি সুখত মানুহে নজৰ লগাবলৈ নাপাহৰে আৰু বেছি দুখত মানুহে নিমখ লগাবলৈ নাপাহৰে নিজৰ জীৱনৰ সকলো গোপনীয়তা কেতিয়াও সকলোৰে আগত প্ৰকাশ নকৰিব কাৰণ মানুহে আপোনাৰ সফলতাৰ বিষয়ে জনাৰ লগে লগেই আপোনাক তলত পেলাবলৈ আৰম্ভ কৰি দিব সেইকাৰণে এইটো বহুত প্ৰয়োজন যে আপুনি নিজৰ জীৱনৰ কিছু কথা সদায় গোপনেই ৰাখক কোৱা যায় যে জীৱনটোৱে যাক সুখ নিদিয়ে তাক বহুত শিক্ষা দি থৈ যায় এইটো কথাত ভৰসা কৰি কেতিয়াও পিছলি নপৰিবা যে তোমাক কোনোবাই উঠাই দিব ইয়াৰ সলনি তেওঁলোকে তোমাৰ মজাহে ল'ব বন্ধুসকল জীৱনত সুখ দুখ এইবোৰ সদায় অহা যোৱা কৰি থাকে সুখ আৰু দুখতেই এটা জীৱন পৰিপূৰ্ণ হয় কিন্তু মানুহৰ জীৱনত যেতিয়া দুখ আহে তেতিয়াহে তেওঁ বেছিকৈ শিকিবলৈ পায় জীৱনত যদি তুমি সফল হ'ব বিচাৰিছা তেন্তে নিজৰ ৰাস্তা তুমি নিজেই বনাই লোৱা তুমি নিজে বনাই লোৱা ৰাস্তাত তোমাক সফল হ'বলৈ কোনেও বাধা দিব নোৱাৰে বন্ধুসকল ভিৰৰ সৈতে আগবাঢ়ি যোৱাটো তেনেই সহজ কাম কিন্তু ভিৰত গ'লে মানুহে নিজৰ শক্তি আৰু ক্ষমতাৰ বিষয়ে পাহৰি যায় তেওঁৰ নিজৰ শক্তিৰ ওপৰত ভৰসাই নোহোৱা হৈ যায় আৰু তেওঁ গোটেই জীৱনটো সফলতাৰ বাবে চটফটাই ফুৰে কেতিয়াও ইমানো তিতা নহবা যে কোনেও চেলেকিবও নোৱাৰে আৰু ইমানো মিঠাও নহবা যে কোনোবাই আহি তোমাক এক ছেকেণ্ডত শেষ কৰি দিব পাৰে য'ত সঁচাকৈ প্ৰয়োজন তাত তুমি কঠোৰ হোৱা বা তিতা হোৱা একো কথা নাই কিন্তু প্ৰত্যেক সময়তে কঠোৰ হৈ থকাটো একো ভাল কথা নহয় কাৰণ এনেকুৱা কৰিলে মানুহে তোমাৰ পৰা দূৰলৈ গুচি যাব বিচাৰে আৰু প্ৰয়োজনতকৈ বেছি মিঠা হ'লেও মানুহে
তোমাৰ কথাবোৰক গুৰুত্ব দিয়াটো বন্ধ কৰি দিয়ে। কাৰোবাক সহায় কৰিবলৈ কেৱল ধনৰেই প্ৰয়োজন নহয়, এটা ভাল মনৰো প্ৰয়োজন হয়। বন্ধুসকল, মানুহৰ অস্তিত্ব সময়ৰ লগে লগে বদলি যায়। এটা চাকিৰ পোহৰৰ মূল্য সূৰ্যৰ পোহৰৰ ওচৰত অলপো নাথাকে, কিন্তু এন্ধাৰত ইয়াৰ মূল্য বহুত। ইমান স্পীডত পৃথিৱীৰ একো বস্তুৱে বদলি নাযায়, যিমান নেকি মানুহৰ নজৰ আৰু ভাগ্য বদলি যায়। সেইকাৰণে শৰীৰ আৰু মন, এই দুয়োটা বস্তুকে বহুত শক্তিশালী বনোৱা, কাৰণ দুৰ্বল লোকবিলাকক এইখন পৃথিৱীয়ে বহুত অসুবিধা কৰে।